ছাত্ৰ ছাত্ৰীসকল যোৱা বলত আমি এক্সাৰচাইজ 1-1 আলোচনা কৰিছিলোঁ। আজি এক্সাৰচাইজ 1-2 চোৱা। 1-2 বৰ বিশেষ নিদিয়ে পৰীক্ষাত, 2 অংক আছে। ধৰি লোৱা এটা অংক 4 নম্বৰ আৰু 6 নম্বৰ, এই 2টা অংক চালেই হ'ল বিশেষকৈ, বাকী আৰু দৰকাৰ নাই। এই 2টা অংক চাবা, 4 আৰু 6, আৰু লগতে উদাহৰণ 5 35 পেজত উদাহৰণ 5 এইটোও চাবা, বেলেগ আৰু দৰকাৰ নপৰে। তথাপিও এটা এটা কৰি দিছোঁ। লহাগু উলিয়াব লাগে, গসাগু উলিয়াব লাগে। আগতে কলমবিধিত গসাগু উলিয়াইছোঁ, এতিয়া আমি কলমবিধি নহয়, আমি উৎপাদকীকৰণ, মৌলিক উৎপাদকীকৰণ প্ৰক্ৰিয়াৰে মৌলিক উপপাদ্যৰ সহায়েৰে আমি লহাগু উলিয়াম। এতিয়া কি কৈছে, প্ৰতিটো সংখ্যাকিয়াৰ মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰা 1 নম্বৰটো। এটাই কৰি দিছোঁ মাত্ৰ। 1টো কি দিয়া আছে, 140 হয়নে? মৌলিক উৎপাদকৰ গুণফল হিচাপে, পূৰণফল হিচাপে 140 এনেকৈ দি দিলোঁ। আমি আগতে চুটি নিয়মে হৰণ কৰোঁ, কিন্তু চুটি নিয়মে হৰণ কৰিব পাৰোঁ। পাৰিলোঁ এতিয়া ক্লাছ 10ৰ উৎপাদক বিশ্লেষণ কৰিব লাগে, গতিকে বৃক্ষৰ উৎপাদক বৃক্ষৰ সহায়ত কৰোঁ হৰণ। এইটো 2ৰে হৰণ যাব, 2 14 7 বাৰ 0 হ'ল। এতিয়া আকৌ ইয়াক হৰণ কৰা, আকৌ 2ৰে যাব, এইটো 2ৰে কেইবাৰ যাব, 5 হ'লনে? এইটোক আকৌ হৰণ কৰা, 5ৰে যাব, যাবনে? কেইবাৰ যাব, 5 বাৰ। এইটো কোৱা হয় উৎপাদক বৃক্ষ। উৎপাদক বৃক্ষ পদ্ধতিৰে আমি কি মৌলিক উৎপাদকত ভাঙিব লাগে। এতেকে 140 ইকুৱেল কি পালোঁ, 2 পূৰণ 2 পূৰণ 5 পূৰণ 5 পূৰণ কিমান, 7। এই গুণফল হিচাপে প্ৰকাশ হৈছেনে? এইকণেই। বা ইয়াক কেনেকৈ ভাঙি দিব পাৰা, 2 কেইটা আছে, 2টা, 2 স্কুৱাৰ ইনটু 5 ইনটু কিমান, 7। এইদৰেও ভাঙি দিব পাৰা, একো নাই, এইকেইটা পাৰিবা, তেনেই সহজ। 2 নম্বৰৰ কেইটা দৰকাৰ নাই, 3 নম্বৰৰ দৰকাৰ নাই, নালাগে। 4 নম্বৰটো চোৱা, এইটো কেতিয়াবা দিয়ে, দৰকাৰ নথকাকেইটা বিশেষকৈ নকৰাওঁ। 4 নম্বৰটো কি দিছে, দিয়া আছে গসাগু 306657 ইকুৱেল 9, লহাগু 306657 উলিওৱা। 4 দেই, সেইকেইটা কৰি দিওঁ। গসাগু কিমান দিছে, ACF 306 আৰু কিমান 657 ইকুৱেল কিমান দিছে, 9। এতিয়া চোৱা, আমি আগৰ উৎপাদক এটা আছে কি চাই লোৱা, ACF ইনটু LCM ইকুৱেল প্ৰডাক্ট অফ 2 নাম্বাৰছ। প্ৰডাক্ট অফ, এনেই পাতি দিছোঁ, প্ৰডাক্ট অফ 2 নাম্বাৰছ। তাৰমানে কি, সংখ্যা দুটাৰ পূৰণফল ইকুৱেল গসাগু আৰু লসাগুৰ পূৰণফল। সেইটো কণ্ডিশ্যন। যদি A আৰু B সংখ্যা দুটা হয়, সিহঁতৰ লসাগু যদি LA হয়, সংখ্যা দুটা ধৰি ল'লোঁ আমি AB, পূৰণফল লসাগু গসাগু যদি L আৰু M হয়, তেতিয়াহ'লে L ইনটু M ইকুৱেল A ইনটু B। হৈছেনে? বা LH হয়, HL হয়, তেতিয়াহ'লে HL যদি হয়, তেতিয়াহ'লে কি হ'ব, HL ইকুৱেল A ইনটু B। তেতিয়াহ'লে ইয়াৰ পৰা আমি এইখিনি উলিয়াম, এইখিনি সূত্ৰটো বাতি দিছোঁ। দুটা সংখ্যাৰ গসাগু, 2টা সংখ্যাৰ পূৰণফল ইকুৱেল সংখ্যা দুটাৰ গসাগু আৰু লসাগুৰ পূৰণফলৰ সমান। এতিয়া আমি কি উলিয়াব লাগে, LCM।
এটাকে এলসিএম ইকুৱেল সংখ্যা দুটাৰ পূৰণফল 306 ইনটু 657 ডিভাইড বাহু কিমান 9 ডাইৰেক্ট কাটি দিছোঁ নহ'লে কাটি দিয়ে যিকোনো এটা কাটি দিয়া 9 গুণ 63 2 থাকিল 9 3 28 পূৰণ কৰি দি দিয়া 73 আৰু 306 পূৰণ কৰি দি দিয়াচোন কিমান ওলাই 318 3 3 9 হ'লনে 742 7 3 21 18 3 9 4 13 2 2 2 2 2 3 3 8 কেতিয়াবা এনেকুৱা এটা দিয়ে প্ৰায় বুজি পাইছা নিশ্চয় 4 5 6 তিনিটা চালেই হ'ল ভালদৰে হা তো 4 নম্বৰ পাতি লোৱা তেনেকৈ বস্তু পাঁচমটো কি দিছে চোৱা পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা এনৰ ক্ষেত্ৰত 6n সংখ্যাটো 0 অংকৰে শেষ হ'ব পাৰেনে এতিয়া চোৱা 0 অংকৰে যিবিলাক অংক শেষ হয় সেই অংকবিলাক 10 20 30 40 50 60 এনে বস্তুটো বুজি লোৱা তেতিয়াহ'লে 10 20 30 40 আটাইকেইটাত কি 5ৰে হৰণ যাব সংখ্যাকেইটা 0 অংকৰে শেষ হোৱা সংখ্যা 10 20 30 40 এনেকৈ আটাইকেইটা কি 5ৰে হৰণ যাব গতিকে আমি ফেক্টৰ প্ৰাইম ফেক্টৰ কি পাব লাগিব 5 পাব লাগিব তেতিয়াহ'লে আমি চাওঁ আমাৰ সংখ্যাটো কি দিছে 6n দিয়া আছে দিয়া আছে কিমান 6n ইয়াক আমি ভাঙি দিওঁ 6 ভাঙি দিয়া 2 পূৰণ 3 পাৱাৰ কিমান n হৈছেনে nটো এইটো পাৱাৰ ঘাত যিকোনো হ'ব পাৰে 0 পৰা যিমান আছে সিমান হ'ব পাৰে কথা নাই কিন্তু ফেক্টৰকেইটা চাব লাগিব প্ৰাইম ফেক্টৰ কি কি পালোঁ বুজি পালানে আমি ফেক্টৰ কি কি পালোঁ গতিকে ইয়াত কি ফেক্টৰ কি পালোঁ 2 আৰু 3 হয়নে পাটিগণিতৰ মৌলিক উপপাদ্যলৈ মন কৰা পাটিগণিতৰ মৌলিক উপপাদ্য কি 2 আৰু 3 উৎপাদক হোৱা সংখ্যাকেইটা 0 অংকৰে শেষ নহয় সংখ্যাকেইটা শেষ হ'ব লাগিব কি উৎপাদক 5 হ'ব লাগিব তেতিয়াহ'লে ইয়াত লিখি দিব লাগিব ইয়াত মৌলিক উৎপাদক কি পালোঁ মৌলিক উৎপাদক 2 আৰু 3 হয়নে আমি জানো 0 অংকৰে শেষ হোৱা সংখ্যা সমূহৰ ওৱানৰ বাহিৰে সমূহৰ এটা উৎপাদক হ'বই লাগিব কিন্তু ইয়াত উৎপাদক আমি 5 পোৱা নাই কিন্তু ইয়াত উৎপাদক 5 পোৱা নগ'ল গতিকে ই পাটিগণিতৰ মৌলিক উপপাদ্যই কি ইয়াক মানিবনে নামানে
গতিকে পাটিগণিতৰ মৌলিক উপপাদ্য উপপাদ্যই 6n কিমান আছে 6 পাৱাৰ n হয়নে উৎপাদকীকৰণত মুছিটো এইখিনি কিন্তু বুজি পালা 6n অইন কোনো উৎপাদক নাই বুলি নিশ্চিত কৰে কোনো উৎপাদক নাই বুলি নিশ্চিত কৰে হয়নে এটাকে 6n সংখ্যাটো এটাকে কোনো স্বাভাৱিক সংখ্যা কথাৰে লিখি দিলে 6n কি হ'ব স্বাভাৱিক সংখ্যা nৰ ক্ষেত্ৰত প্ৰশ্নটি আছে nৰ ক্ষেত্ৰত 6n সংখ্যাটো 6n কোনো 6n সংখ্যাটো শূন্যৰে এক নহয় এই কথা কাৰণ যেনিবা 10 আছে ধৰি লওক 10 আছে 10ৰ উৎপাদক কি 2 পূৰণ 5 তাৰ শূন্যৰে শেষ হৈছে সংখ্যাটো 5 এটা উৎপাদক পাবই লাগিব কিন্তু ই পাটিগণিত মৌলিক উপপাদ্যই কি কৰে নামানে গতিকে 6n সংখ্যাটো শূন্যৰে শেষ হ'ব নোৱাৰে এই কোন বুজিছেনে বাতিল হোৱাটো প্ৰশ্ন 6 নম্বৰটো চোৱা কি আছে 7 into 11 into 13 plus 13 আৰু 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 সংখ্যা দুটা কিয় যৌগিক আমি উল্লেখ কৰি দিব লাগে গতিকে 7 into 11 into 13 plus 13 এইখিনি চাওঁ আমি 13 কমন নাই ইয়াতো 13 আছে ইয়াতো 13 আছে 13 কমন ইনটু ইয়াত থাকিল 7 into 11 plus কিমান 13 কমন লৈ ললো থাকিল 1 হলনে এতিয়ালে কি আহিব 13 into 7 into 11 into 13 plus 13 হয়নে 77 plus 1 কিমান হ'ব 78 হৈছে নে গতিকে ইয়াক কি 13 আৰু 78 ভাঙিব পাৰি হয়নে গতিকে ইয়াত দেখা গৈছে কি দুয়ো ক্ষেত্ৰত আৰু পিছৰটো কি আছে চাই লওঁ 7 into 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 1 হয়নে এইটো দিয়া আছে হ'বলা প্লাছ 5 হয়নে গতিকে ইয়াত কি আছে ইয়াতো 5 আছে এইটো ইয়াতো 5 আছে 5 কমন ললে কি কি থাকে চাই লওঁ 7 into 6
7 into 6 into 4 into 3 into 2 plus কিমান 1 5 কমন ললো এটো 5 গুছি গল 7 into 6 into 4 into 3 into 2 হৈছে না প্লাস 5 লৈ ললো গতিকে 5 5ত এবাৰ হল এতিয়া গোটেইখিনি পূৰণ কৰা 5 into গোটেইখিনি পূৰণ কৰিলে কিমান ওলাব চোৱাচোন 2 3 6 6 4 24 24 আৰু 42 পূৰণ কৰি দি দিয়া 42 আৰু 24 2 8 4 4 2 2 4 2 4 8 কিমান 8 0 10 প্লাস 1 এই 1 টো আছে যে যোগ কৰি দিলে কিমান হ'ব 1009 গতিকে 1009 হল না গতিকে আমি উৎপাদক এটুৰ উৎপাদক এটা পালো 5 এটা পালো 1009 ইয়াৰ উৎপাদক পালো এটা 13 এটা কিমান 78 হয়নে এতিয়া চাও আমি দুই ক্ষেত্ৰতে দুটা উৎপাদক পালো যিকেইটা 1তকৈ ডাঙৰ আমাৰ মৌলিক সংখ্যা হ'বলৈ যাওঁতে কি উৎপাদক 1 হ'ব লাগিব আৰু সেই সংখ্যাটো নিজে হ'ব লাগিব কিন্তু ইয়াত দেখা গৈছে কি সেই সংখ্যাটো নিজে হোৱাৰ উপৰিও বেলেগ দুটো হ'ব 1 তো আছে উৎপাদক বেলেগ দুটা সংখ্যা পোৱা গ'ল নাই বেলেগ বেলেগ দুটা সংখ্যা পালো যিকেইটা 1তকৈ ডাঙৰ এটা 1 হ'ব লাগিব আৰু এটা কি সংখ্যাটো নিজে হ'ব লাগিব তেতিয়াহে মৌলিক হ'ব পাৰিব অন্যথা কি হ'ব যৌগিক গতিকে ইয়াত লিখি দিব ইয়াত আমি ইয়াকে এক্সপ্ৰেছ কৰিছো এনেকে ইয়াকে এক্সপ্ৰেছ কৰিছো এনেকে পুৱা উৎপাদকসমূহ দুয়ো ক্ষেত্ৰতে উৎপাদকখিনি লিখি নিদিওঁ দুয়ো ক্ষেত্ৰতে পুৱা উৎপাদক সমূহ 1তকৈ ডাঙৰ বেলেগ বেলেগ সংখ্যা উৎপাদকসমূহ 1তকৈ ডাঙৰ বেলেগ দুটা সংখ্যা বা উৎপাদক এটা লিখিব এটাকে সংখ্যা দুটা কি হ'ব উক্ত সংখ্যা দুটা কি যৌগিক উক্ত সংখ্যা দুটা হৈছে গতিকে এনেকৈ সজাই দি দিলেই হ'ল এনেকৈ কথাৰে লিখি দিলেই হ'ল তাৰমানে মৌলিক সংখ্যা হওঁতে এটা উৎপাদক 1 হ'ব লাগিব আৰু কি হ'ব লাগিব সংখ্যাটো নিজে হ'ব লাগিব বেলেগ উৎপাদক থাকিব নালাগিব গতিকে আমি ইয়াত বেলেগ বেলেগ দুটাকৈ উৎপাদক পালোঁ যিকেইটা 1তকৈ ডাঙৰ হয়নে নহয় গতিকে সংখ্যা দুটাই কি হ'ব যৌগিক সংখ্যা হ'ল এইটো তাৰো নালাগে 4 5 6 তিনিটা অংক উদাহৰণত 5 এই অংকটো চাওঁ বেলেগ নালাগে বাকী আৰু মৌলিক উৎপাদকক প্ৰকাশ কৰা এইবিলাক 5 6তে আহিছে গতিকে এইবিলাক নম্বৰ পৰীক্ষাত নোসোধে দৰকাৰ নাই তাৰপিছত আহা এইটো এক্সাৰচাইজ আৰু নালাগে